हेलो नमस्कार सकलोके आशा करो सकलो भाले आछे वेलकम बैक टू माय चैनल अन्य एटा ब्लगले सकलोके स्वागतम जनाइछु আজি माधव मंदिर आहिछु हाजोत अवस्थित এই माधव मंदिरटुले हयतो बहुते आहि पाइছে আজি आमिও गुटे परियाলৰ লগতে এবাৰ दर्शन কৰিম বুলি আহিলো আহিয়ে আমি প্ৰথমতে या তুলসী মালা আৰু বগা ফুলৰ মালা এডাল এডাল লৈ লৈছো সকলোৱে হয়তো জানে माधव মন্দিৰত তুলসীৰ মালা দিয়া হয় মালাখিনি লৈ আমি পুখুৰীটোলে অলপমান নামি আহিছো ইয়াতে বহুত ডাঙৰ ডাঙৰ কাছ আৰু বহুত ডাঙৰ ডাঙৰ মাছ আছে এয়া দেখিবলৈ পাইছে নহয় কাছবোৰ আগতে অৱশ্যে ইয়াতে কাছবোৰক খোৱাবলে মুৰি বা কিবা তেনেকে বস্তুবোৰ দোকানত পাইছিলে বাট এতিয়া হেতু বন্ধ কৰি দিছে কাৰণ এবাৰ হেনো ইয়াতে এনেদৰে মাছবোৰ মৰি মৰি গৈছিলে সেই কাৰণে তেতিয়াৰ পৰা আৰু তেনেকে কাছক খোৱাবলে দিয়া নহয় ইয়াতে এয়া মন্দিৰৰ চৌহদত ঘুমাই আহিলো এতিয়া সিৰিখিনিত গৈ থাকোতে বান্দৰ এটা আহি পেলা কলখিনি থপিয়াই লৈ গল ইয়াতে বহুত বান্দৰ আছে সিৰিকেখনত গৈ থাকিলে অকমান সাৱধান নহলে অলপ দিগদাৰ হয় উঠি আহিয়ে কাখতে এয়া বেলগছ এডালৰ তলত শিৱলিংগ এটা আছে তাতো মানুহে পূজা কৰে আৰু এতিয়া আমি ঘুমাবলৈ গৈ আছো মন্দিৰৰ ভিতৰত माधव মন্দিৰৰ চৌহদটো বহুতেই বেছি ধুনিয়া আহি বহুত ভাল লাগে মই বহুত বছৰ আগতে আহিছিলো তাৰ পিছত আজি এতিয়া আহিছো আহিয়ে প্ৰথমে আমি দৰ্শন হৈ ললো যেহেতু মন্দিৰৰ ভিতৰত ফটোগ্ৰাফি এণ্ড ভিডিওগ্ৰাফি প্ৰহিবিটেড হয় সেইবাবে দেখুৱা নহল দৰ্শন হৈ ওলাই আহি তাৰ কাষতে থকা লক্ষ্মী মন্দিৰতো সেৱা ললো দৰ্শন হৈ ওলাই আহি আমি এতিয়া ইয়াতে চাকি ধূপখিনি জ্বলাবলৈ লৈছো এতিয়া ইয়াতে শিৱলিংগটোৰ ওচৰতো সেৱা ললো এইখিনি ঠাই দেখিছেনে ইয়াত বহি কিন্তু বহুতেই ভাল লাগে গছৰ ছায়াত ধুনিয়া এটা সন্মুখত ভিউ এটা আছে বিৰাতে ভাল লাগে ইয়াতে বহি অকমান দেৰি ইয়াত আমি বহি পেলাই তাৰ পিছত আকৌ ভিতৰলৈ গলো আমি লগতে লৈ গৈছিলো জিলাপি নিমকি এইবোৰ লৈ গৈছিলো যেহেতু ৰাতিপুৱাৰ পৰা একো খোৱা হোৱা নাছিলে সো এতিয়া আমি সবে বহি পেলাই অকমান এইখিনি খাই ললো অকমান দেৰি পিছতে প্ৰসাদখিনি পালো 2 বজাৰ লগে লগে ইয়াতে মহাপ্ৰসাদৰ সময়ও হৈ আহিলে তাৰ পিছত আমি সকলোৱে মহাপ্ৰসাদ গ্ৰহণ কৰিবলৈ ইয়াতে বহি ললো প্ৰসাদ গ্ৰহণ কৰাৰ পিছত অকমান দেৰি ইয়াত বহি এতিয়া আমি সকলোৱে ঘৰলৈ বুলি ওলালো বহুত বছৰৰ মূৰত ইয়াত আহি কিন্তু বহুতেই ভাল লাগিলে ভগৱানে যাতে সকলোৰে মংগল কৰক তাৰে কামনা কৰিছো
তললৈ নামি আহি অলপ এই দোকানবোৰত সোমালোঁ আৰু সৰু সুৰা কিছুমান বস্তু ল'লোঁ। মাধৱ মন্দিৰলৈ কোনে কোনে আহিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু এনেদৰে আজিৰ দিনটো ইয়াতে মন্দিৰত কটাই আমি এতিয়া সকলোৱে ঘৰলৈ যাবলৈ ওলালোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব। ভাল লাগিল যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানে, পুনৰ বেলেগ এটা ভিডিঅ'ত লগ পাম।